Hey guys, welcome back to my channel. নতুন এটা ভিডিও কৰি সকলোকে স্বাগতম জনাইছো আৰু সকলোৱে ভালে আছে চাগে। আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিম উইন্টাৰ স্কিন কেয়াৰ ৰুটিন। ঠাণ্ডা দিনত আপোনাৰ বতৰত কেনেকৈ স্কিন কেয়াৰ ৰুটিন কৰে আৰু মোৰ নিজৰ পাৰ্সনেলি মই শেয়াৰ কৰিম মই কি বস্তু ব্যৱহাৰ কৰোঁ আৰু বিশেষকৈ ক'ব গ'লে মই ইমান এটা বস্তু ইউজ নকৰোঁ তাৰ ভিতৰতে যিকেইটা ইউজ কৰোঁ সেইখিনিকে আপোনালোকৰ মাজলৈ দেখাব চেষ্টা কৰিছোঁ। প্ৰথমতে আহিছোঁ বডিটোলৈ। মই বডিৰ কাৰণে ইউজ কৰোঁ এইটো নিভিয়া কোকো নাৰিচিং। আপোনাৰ মোৰ স্কিনটো একচুৱেলি ইমান অইলি নহয়, জাষ্ট নৰ্মেলি বুলি ক'ব পাৰে আৰু নৰ্মেল স্কিন বাট অলপ ড্ৰাই স্কিনটো ইমান ড্ৰাই নহয় আৰু ইমান অইলিও নহয়, নৰ্মেল হয়। চ' মই ব্যৱহাৰ কৰোঁ এইটো নিভিয়া প্ৰিফাৰ কৰোঁ, সেইকাৰণে ঠাণ্ডা বতৰ যিহেতু এইটোকে ব্যৱহাৰ কৰোঁ মই। আৰু স্কিনৰ ক্ষেত্ৰত ক'ব গ'লে মোৰ পাৰ্চনেলি ৰেকমেণ্ড কৰিছিল ডক্টৰ, যিহেতু মোৰ স্কিনটো বহুত ড্ৰাই হয়, এতিয়া ঠাণ্ডা দিনত বহুত ড্ৰাই হৈ থাকে, সেইকাৰণে মই ইউজ কৰোঁ ইমোলেগো এইটো ক্ৰীম। আপোনালোকে দেখা পাইছে চাগে, এইটো ক্ৰীম ইউজ কৰোঁ। মই ইমান এটা বস্তু ইউজ নকৰোঁ, তো এইটো ক্ৰীমে মই ব্যৱহাৰ কৰোঁ মইশ্চাৰাইজাৰ। ঠাণ্ডা দিনতো এইটোকে মানে ব্যৱহাৰ কৰোঁ আৰু গৰমতো মই এইটোকে ব্যৱহাৰ কৰোঁ। দুয়োটাকে ব্যৱহাৰ মানে ছিজনতে এইটোকে ব্যৱহাৰ কৰোঁ। আৰু তাৰপিছত ছানস্ক্ৰীন ইউজ কৰোঁ মই লেকমি 9550 এইটো ইউজ কৰোঁ। আৰু এইকেইটা ইউজ কৰোঁ মই প্ৰথমতে মই ফেচৱাছ ইউজ কৰিছোঁ বৰ্তমান সময়লৈ, কিন্তু বিশেষকৈ এতিয়া মই ইউজ কৰি আছোঁ ক্লিন ক্লিয়াৰ ফেচৱাছটো। আৰু আগতে ইউজ কৰিছিলোঁ মই গাৰ্নিয়াৰ ক্ৰীমটো লগাইছিলোঁ। তাৰপিছত মই এতিয়া স্কিনটো বেছি ড্ৰাই হৈ গৈছিল, সেইকাৰণে মই ডক্টৰৰ ওচৰত যাই পেলাই নিজৰ স্কিনটো চেকআপ কৰিলোঁ আৰু তেতিয়াই মই এইটো ক্ৰীমটো লগাবলৈ মোৰ দিলে আৰু স্কিনৰ কাৰণে। চ' মই এইটো ক্ৰীমকে বৰ্তমান সময়ত লগাই আছোঁ। এইটো ক্ৰীমটো লগোৱা আপোনাৰ 1 year হৈ গ'ল, 1 year হৈছেগৈ। আৰু তাৰপিছত মই এতিয়া লগাই আছোঁ ক্লিন ক্লিয়াৰ ফেচৱাছ। তাৰপিছত ফেচৱাছ খোৱাৰ পিছতো মই কোনো ট'নাৰটো ইউজ নকৰোঁ। ট'নাৰটো আগতে ট'নাৰ ইউজ কৰিছিলোঁ, যিহেতু ইউজ কৰাটো ভাল বুলি ক'ব পাৰি। ডাবৰ গোলাবাৰীটো ইউজ কৰিছিলোঁ, তাৰপিছত ইউজ কৰা নাই। এতিয়া কেতিয়াবা ইউজ কৰি থাকোঁ। আৰু তাৰপিছত ইউজ কৰোঁ ক্ৰীমটো। তাৰপিছত ছানস্ক্ৰীন ইউজ কৰোঁ আৰু গৰম দিনত হ'লে মই বেবী পাউডাৰ ইউজ কৰোঁ। বেবী পাউডাৰ এইখিনি উঘাই দিলোঁ মই। একচুৱেলি বেবী পাউডাৰটো গৰম দিনতো ইউজ কৰোঁ আৰু ঠাণ্ডা দিনত যিহেতু ক্ৰীম লগোৱাৰ পিছত অলপ অইলি টাইপৰ হৈ থাকে ক'ৰবাত গ'লে, চ' তেতিয়া মই ইউজ কৰোঁ। বিশেষকৈ মই ক'ৰবাত গ'লে বহুতে ভাবে মেকআপ কৰি যায়, নোহোৱাকৈ মেকআপ নকৰোঁ। মই সেইটো ক্ৰীমটো ইউজ কৰোঁ। এইটো হৈছে লেকমি 95cc ক্ৰীম। এইটো ক্ৰীমটো ইউজ কৰি পেলাই মই তাৰ ওপৰত এইটো লেকমিৰ পাউডাৰটো ইউজ কৰোঁ। এইটো অনলাইনৰ পৰা দিয়া আছে, চ' ষ্টিকাৰখন এতিয়া বৰ্তমান গুচোৱাই নাই। মই বেছিকৈ প্ৰডাক্ট ইউজ নকৰোঁ আৰু প্ৰডাক্টবোৰ এনেকুৱা হয় আপোনাৰ লগাব হ'ল টাইমটো নহয়গৈ, আনি পেলাই থৈ দিয়া হয় আৰু ডেটটো এক্সপায়াৰ হৈ যায়। সেইকাৰণে বেছি বস্তু মই আনি কৰি থৈ নিদিওঁ, কাৰণ লগোৱা নহয়, বিশেষকৈ এক্সপায়াৰটো হৈ যায়। তো কেইটামান বস্তু ৰাখিছোঁ আৰু সময় নিমিলেগৈ, সেইখিনি ইমানবোৰ নলগাওঁ। বহুতে ভাবে মই বহুতখিনি বস্তু ইউজ কৰোঁ। বিয়া হোৱাৰ আগতে ভাবিছিল যে বহুতখিনি বস্তু ইউজ কৰে, মনে কয় এনেকুৱা। যিকেইটা ইউজ কৰোঁ আপোনালোকৰ সন্মুখত আছে, দেখাই দিছোঁ। আৰু কেইটামান টিপছ আপোনালোকৰ ঠাণ্ডা দিনৰ বতৰত দিব কাৰণে খুজিম। আপোনালোকে হেল্থটোৰ বাবে অলপ কনচিয়াছ হ'ব, কাৰণ যিহেতু ঠাণ্ডা দিনৰ বতৰ হয়, অলপ হ'লে খোজ কাঢ়িব, বেছি ঠাণ্ডা বডিটো অলপ এক্সাৰচাইজ কৰি থাকিব, যাতে আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো বনি থাকে। সেইকাৰণে অলপ এক্সাৰচাইজ কৰিব, নহ'লে আপুনি ৱৰ্কআউট কৰিব, যিকোনো ধৰণৰ কৰিব পাৰে, য়োগাও কৰিব পাৰে। আৰু ৰাতিপুৱা 2 গিলাচ কুহুমীয়া গৰম পানী খাব। সেইটো খালে আপোনাৰ বডিটো যিটো গৰম সেইটো অনুভৱ হয়, তাতো আপোনাৰ এনেকুৱা হয় যে গৰম পানী 2 গিলাচ খোৱাৰ লগে লগে আপোনাৰ ৱেইট লছতো অলপ হেল্প হয়। তো ৰাতিপুৱা আপুনি যদি ভাবে যে গৰম পানীত আপোনাৰ ৱেইট লছৰ কাৰণে আৰু অলপ ব্যৱহাৰ কৰোঁ বুলি ভাবে, তেনেহ'লে তেজপাতটো তাৰ লগত বইল কৰি খাব পাৰে আৰু এই গৰম পানীতে জিৰা পাউডাৰ অলপ মিক্স কৰি পেলাই খাব পাৰে, কাৰণ এই দুটা বস্তু আপোনালোকৰ হজম শক্তিটো ভাল কৰে। যিহেতু সেইকাৰণে তেজপাত নহ'লে জিৰা পাউডাৰ অলপ ব্যৱহাৰ কৰি খাব পাৰে, তেতিয়া ৱেইট লছত অলপ হেল্প কৰে। যিহেতু ঠাণ্ডা বতৰ ৱেইট লছ কৰা বহুত টান আছে। আৰু গৰম পানী নহ'লে ঠাণ্ডা পানী, যিসকলৰ গৰম পানী চুট নকৰে তেওঁলোকে ঠাণ্ডা পানী খাব পাৰে। আৰু আপোনাৰ বডিটো ৱেইটৰ মতে আপোনালোকে পানী খাব। কিমান ৱেইট আপোনালোকৰ যদি 45 kg হয়, তেনেহ'লে 3 লিটাৰ পানী আপোনালোকক খাব লাগে। যিহেতু
মোৰ নিজৰ অনুমানত কৈছোঁ কাৰণ মোৰ 45 কেজি হয় চ' মই 3 লিটাৰ পানী দিনেতো হয় আৰু আপোনালোকৰ ৱেইট যদিহে আপোনালোকৰ 50 কেজি হৈ গৈছে তেনেহ'লে আপোনালোকে 5 লিটাৰটো মিনিমাম খাব লাগে ৱেইট যিমান বেছি সিমানেই আপোনালোকে পানী খোৱাটো উচিত হয় যিহেতু পানী আপোনালোকৰ বডিটো ডিটক্স কৰে তেনেহ'লে পানীটো খুৱাব আৰু খাব লাগে আৰু বডিটো আপোনালোকে যেতিয়া মাছাজ কৰিব মানে যেতিয়া আপোনালোকে লোচন লগাব বডিৰ লোচন লগালে তেতিয়া আপোনালোকে 5 মিনিট সময় নহ'লে 2 মিনিট সময় আপোনালোকে বডিটো মাছাজ কৰিব তেতিয়া আপোনালোকৰ ব্লাড চাৰ্কুলেশ্যনটো বনি থাকে আৰু স্কিনটো অলপ হোৱাইট হ'ব কিনে আপোনালোকক সহায় কৰে তো কেইটামান টিপছ দিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল ক'ব আৰু নতুন ভিডিঅ' সৈতে পুনৰবাৰ লগ পাম আপোনালোকৰ লগত আজি ভাবিলোঁ মই এইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ কি বস্তু লগাম বহুত কেইটামান বস্তু হয় লাজে লাগিছে কি লগাওঁ দেখালোঁ চ' আছিলে মোৰ ক্ৰীমটো এইটো ইমলেক্টো আছিল আৰু মইশ্চাৰাইজাৰটো আছিলে মোৰ নিভেয়া আৰু পাউডাৰটো ইউজ কৰোঁ মই বেবী পাউডাৰ যিহেতু মই বহুত ইউজ কৰোঁ বেবী পাউডাৰ সেইকাৰণে মই ডাঙৰকৈ আনি থৈ দিছিলোঁ এইটো পিছডোখৰ ঠিকে আছে আগডোখৰ মই খাই পেলালোঁ মানে আগডোখৰ মই অলপ উখুৱাই এনেকুৱাকৈ হেৰি কৰি দিলোঁ ডাঙৰ আছিল চ' এইটো এতিয়া বৰ্তমান ইমানখিনি আছেগৈ আৰু মই ক'ৰবালৈ গ'লে মই লগাওঁ এইটো চিচি ক্ৰীমটো আৰু লগাওঁ মই এইটো কম্পেক্ট পাউডাৰ তাৰ ওপৰত লগাই দিওঁ ইমানখিনি বস্তু লগাই নাথাকোঁ যিহেতু চিম্পলি ভাল লাগে সেইকাৰণে আৰু ক'ৰবাত যদি মোৰ ফেষ্টিভেল থাকে নহ'লে ৱেডিং ক'ৰবাত থাকে তেতিয়াহে মই মেকআপবোৰ ইউজ কৰোঁ মেকআপ প্ৰডাক্টবোৰ আছে আপোনালোকক দেখাব কাৰণে যদি লাগে তলত কমেণ্ট কৰিব আৰু মেকআপৰ প্ৰডাক্ট মই যেতিয়া ক'ৰবাত যাওঁ তেতিয়া ইউজ কৰোঁ নহ'লে ইউজ নকৰোঁ বহুতে ভাবিব পাৰে যে এনেকুৱা বস্তু কিবা কিনি লগাওঁ একো চিক্ৰেট নাই যিখিনি লগাইছোঁ দেখাইছোঁ আৰু ছানস্ক্ৰীনটো এইটোকে ইউজ কৰিছোঁ বৰ্তমান কিন্তু মই ক'ম এইটো ইমান ঠিক নহয় মই এইটো লগাবলৈ ইমান ভাল পোৱা নাই চ' মই এইটো চেঞ্জ কৰি মোৰ ছানস্ক্ৰীনটো বৰ্তমান সময়ত মই এইটোকে ইউজ কৰি আছোঁ এইটো শেষ হৈ গ'লে মই আৰু এইটো নলগাওঁ আৰু বেলেগ এটা লগাম তেনেহ'লে ভিডিঅ'টো শেষলৈ চোৱাৰ পাছত ধন্যবাদ নতুন এটা ভিডিঅ' কৰি পুনৰবাৰ লগ পাম ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আজিলৈ ইমানেই